নমস্কাৰ আজি আমি 4.2 নম্বৰ প্ৰশ্নটো লৈ আহিছো উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা সমস্যা 1 নম্বৰ x² - 45x + 324 0 আৰু 2 নম্বৰ দিয়া আছে x² - 55x + 750 0 সমস্যা দুটা উৎপাদকৰণ পদ্ধতিৰে আমি সমাধান কৰিম x² এই 45 টো কেনেকুৱা দুটা ভাগত ভাগ কৰিম যেতে যোগ বা বিয়োগ কৰিলে এই 45x হয় আৰু পূৰণ কৰিলে এই 324x² সমান হয় minus 9x minus 36x 9x 36x 45 হ'ব আৰু পূৰণ কৰিলে 324 হ'ব plus 324 = 0 নাইবা x কমন ললো x minus 9 minus 36 common আছে x plus or minus minus দিব লাগিব 9 36 into 9 324 equals to 0 x minus 36 into x minus 9 equals to 0 naiba x minus 36 equals to 0 ba x minus 9 equals to 0 or x equals to 36 বা x equals to 9 এই দুটাই আমাৰ নিৰ্ণয় মূল x equals to 36 বা x equals to 9 এতিয়া আমি 2 নম্বৰটো কৰিম x² - 55x + 750 55 ক আমি এনেকুৱা দুটা ভাগত ভাগ কৰিম -25x - 35x কিয় ভাগ কৰিলো যোগ কৰিলে -55x হ'ব আৰু এই দুটা যদি পূৰণ কৰো 750x² হ'ব plus 750 equals to 0 x minus 25 yet 30 common আছে x minus 25 or x minus 30 x minus 25 equals to 0 naiba x minus 30 equals to 0 বা x minus 25 equals to 0 অর্থাৎ x equals to 30 বা x equals to 25 এইটা আমাৰ নিৰ্ণয় মূল ইয়াৰ পৰৱৰ্তী ভিডিঅ' সমূহ চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ